Hi, hello guys, welcome back to my YouTube channel. তো আপোনালোকক দেখাম আজি ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে। ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত লৈ যাম আপোনালোকক আজি। ব্ৰইলাৰ ফাৰ্মত আমি কণী কেনেকৈ আমি কণীবোৰ উঠাওঁ, কেনেকৈ কি কৰোঁ আপোনালোকক চব সম্পূৰ্ণ দেখুৱাওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো জড়িত চাব পাব, তো দেখিবলৈ পাব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। চেনেলটো নতুনকৈ আহিছে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কথা বেলেগত প্ৰেছ কৰিব। মোৰ সদায় এই ব্ৰইলাৰ বিষয়ে আপোনালোকক সদায় দেখুৱাম কেনেকৈ কি কৰে, ব্ৰইলাৰ সৰুৰ পৰা ডাঙৰ কেনেকৈ কি কৰে, কণী কেনেকৈ পায়, চব দেখুৱাম সম্পূৰ্ণ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখুৱাম এতিয়া আপোনালোকক কণী। প্ৰথমতে কণী আজি এতিয়া ৰাতিপুৱা 8টা বাজিছে, 8টা বাজি গৈছে। 8টা বজাৰ সময়ত প্ৰথম কণীটো আমি কালেকশ্যন কৰিম। প্ৰথম কণীটো কালেকশ্যন কেনেকৈ কৰিম চাই লওক। প্ৰথমতে আমি আপোনালোকক দেখুৱাম কণীবোৰ আছে কেনেকৈ, কণীবোৰ পাইছে কেনেকৈ আপোনালোকক দেখুৱাম। প্ৰথমতে আমি আপোনালোকক দেখুৱাম এই কণী। এই দেখিছে কণী, এটা কণীৰ দাম কিমান আপোনালোকক কৈ আছোঁ বাৰু। আপোনালোকৰ দামৰ নিচিনা নহয়, 6 টকা 7 টকা নহয়। ইয়াৰ দামটো কৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাওক। হা চেছ চুনুৱে বোলে পেকেট খাই আছিলে, পেকেটটো চেছ হৈ গ'ল কাৰণে দেখুৱাব আহিছে পেকেটটো চেছ হ'ল বুলি। চুনু কি চেছ, কেনেকৈ চেছ হ'ল? চেছ ব'লা ব'লা। তো গাইছ এতিয়া দেখুৱাম আমি কণী কেনেকৈ উঠাই। এই চাওক, এই কণী উঠাই আছে। बोल दो कुछ बोल दो, कुछ कैसे रखता है भागता किधर है? प्लास्टिকৰ ট্ৰেছ, এই প্লাষ্টিকৰ ট্ৰেছ ধুনীয়াকৈ থ'ব লাগে। প্ৰথমতে কৈছিলোঁ এবাৰ আৰু এতিয়া এবাৰ কৈছোঁ এটা কণীৰ দাম কিমান, আপোনাক কৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। কাষতে আছে এইবোৰ মতা মুৰ্গী, এইবোৰ মতা মুৰ্গী আৰু এইবোৰ মাইকী মুৰ্গী। দি আছে মুৰ্গীবোৰে, ব্ৰইলাৰ মুৰ্গী ডাক দিছে। তো প্ৰথমতে আমি ভবা নাছিলোঁ যে ব্ৰইলাৰ মুৰ্গী ডাক দিয়ে বুলি। তো এতিয়া গম পালোঁ ব্ৰইলাৰ মুৰ্গী ডাক দিয়ে বুলি। এই কণীত এনেকৈ লিখিবলগীয়া হয়, এনেকৈ লিখিব লাগে কণীত ন। এই কণী লিখি পিনি মানে দিনটোত কিমান কণী ওলালে লিখিব লাগে, লিখি আছে। ইয়াত লিখা কণীবোৰ আমি লিখা কণীবোৰ দি দিম ইদাৰ। তো একটা বক্স বুলি কয়, একটা বক্সত 7 ট্ৰেছ থাকে। তো 7 ট্ৰেছ আপোনালোকে চাই দিব ধুনীয়াকৈ হিচাপ কৰি। এই 7 ট্ৰেছত এটা বক্স এনেকৈ হিচাপ কৰিব পাৰিব, হিচাপ কৰি লওক। আকৌ এইফালে 2 বক্স আছে, তাতো দিব লাগিব। তো গাইছ আমাৰ কণীবোৰ পূৰা চিলেক্ট কৰি হৈ গ'ল। এতিয়া চাওক এতিয়া আমি ল'ম লাঠি। লাঠিত আমি কি কৰোঁ চাওক আপোনালোকে। কৈছোঁ দানাবোৰ, দানা দেখিছেনে? দানাবোৰক আমি চপাই দিছোঁ, এনেকৈ মাৰি চপাই দিছোঁ। ব্ৰইলাৰবোৰ আকৌ এবাৰ খাব, খোৱাটো আপোনালোকে দেখুৱাম, চাই থাকক। গাইছ লাঠিলৈ কোবাই দিলোঁ কাৰণে ব্ৰইলাৰবোৰ চাওক কি সুন্দৰকৈ খাই আছে। আৰু আমি খাই যাওঁ নেকি? তো গাইছ এতিয়া আৰু নেক্সট ষ্টেপ, তো ব্লগ আমি আৰম্ভ কৰোঁ এইডালৰ সৈতে। আমি এতিয়া কাম কৰিম এইডালৰ লগত। তো আপোনালোকে চাই থাকক এইডালৰ আমি কি কৰোঁ। আমাৰ চুনুৱে চাফা কৰিব এতিয়া। তলত চাবা দেই, তলত চাই চাবা, তলত বেয়া অকণমান। এয়া হৈছে বেমাৰী মুৰ্গীৰ লাইন। আমি এতিয়া সিহঁতক পানী খুৱাব লাগিব। তো গতিকে আমি প্ৰথমতে চাফা কৰিব লাগিব, চাফা কৰি ল'ব লাগিব। চাফা কৰাৰ পিছত পানী খুৱাব লাগিব। ব্ৰইলাৰ মুৰ্গীবোৰ সিহঁতে নিজে খাব নোৱাৰে, যিহেতু নিজে খাব নোৱাৰে সিহঁতক পানী আমি নিজে খুৱাই দিব লাগিব আমাৰ হাতে। হৈ গ'ল আমাৰ কেনেকুৱা এতিয়া খুৱাম আমি পানী।
4:28 a.m. তো গাইছ এতিয়া নেক্সট ষ্টেপ আমি মাৰিম এতিয়া মুৰ্গাক ভিক্স তো সেইটো লৈ লওঁ আমি তো গাইছ উঠাই ল'লোঁ পিছপিলে এডাল ইয়াত ওজন 10 লিটাৰ পানী উঠাই লৈছোঁ এতিয়া মাৰি আছোঁ চাওক এইয়া এনেকৈ মাৰিব লাগে ভিক্স যিহেতু এইটো মুৰ্গীবিলাকৰ চৰ্দি লাগিছে চাগে মুৰ্গাবিলাকৰ এই ভিক্স মাৰি আছোঁ তো চাওক এনেকৈ মাৰিব লাগে ভিক্স তো এইটো মানুহটোৱে ধৰি আছে মুৰ্গী ধুনীয়াকৈ এইয়া এনেকৈ মাৰি দিয়ে মুৰ্গী যাওঁ এইয়া ওলাই যায় এনেকৈ এনেকৈ নিদিলে কণীটো পাৰে কিন্তু কি কৰিবি পোৱালিটো নহয় আৰু ভালকৈ চাই লওক কেনেকৈ মুৰ্গী কণী কিয় পায় কেনেকৈ পাৰে চাওক এইটো মাৰিব লাগে নেমাৰিলে মানে মুৰ্গী কণী নাপায় ভালটো এইটো তো বন্ধুসকল আমাৰ ভিডিঅ'টো ইমানেই আছিলে আমাৰ শেষ সময় পালেহি আৰু আপোনালোকক কোৱা আছিলে যে এটা কণীৰ দাম কিমান প্ৰথমতে কোৱা আছিলে তো সেইটো সময় পালেহি এতিয়া কম আপোনালোকক এটা কণীৰ দাম কিমান তো আপোনালোকে আচৰিত হৈ যাব শুনি পানি তো শুনক এটা কণীৰ দাম হ'ল মাত্ৰ 40 টকা হয় আপোনালোকে ঠিকেই শুনিছে এটা কণীৰ দাম 40 টকা আচৰিত ময়ো আচৰিত হৈছিলোঁ প্ৰথমতে তো কিয় 40 টকা সেইটো আপোনালোকে জানিব এতিয়া এইটো ভিডিঅ'ৰ জৰিয়তে এইটো কণী দিয়া হ'ল ব্ৰইলাৰ পোৱালি ওলোৱাই যিহেতু সেইকাৰণে দাম 40 টকা পোৱালি বনাই কাৰণে পোৱালি ওলোৱাৰ কাৰণে তো ইয়াৰ লগতে পোৱালি ওলাই আকৌ এনেকুৱা ব্ৰইলাৰ সৃষ্টি কৰে তো সেইকাৰণে ইয়াৰ দামটো 40 টকা তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনে প্ৰেছ কৰি দিব আজি আমাৰ ভিডিঅ'টো ইমানে আছিলে বাই বাই হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আৰু